বিধায়ক মই নাম নলওঁ এতিয়া কেইবাজনো বিধায়ক কেইবাজনো দলৰ জ্যেষ্ঠ নেতাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে আৰু আমাৰ দলৰ নেতৃবৃন্দৰ সৈতে যোগাযোগত ৰাখিছে। ইয়াৰ ভিতৰত কেইবাজনো আছে AIDF হ'ব পাৰে নহয়, বিভিন্ন দল সংগঠন আছে, নট অনলি কংগ্ৰেছ। দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী আৰু এইটো কথা কৈছোঁ, কংগ্ৰেছৰ বুলি শুনা পাইছোঁ আৰু কেইজনমান বিধায়ক মানে AIDF দলতো যাব। তো যিটো দিশৰে আগবাঢ়িছে কংগ্ৰেছ বিৰোধী দলৰ মৰ্যাদা হেৰুৱাবলৈ আগবাঢ়ি আছে। ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া ভাৰত জোৰো হ'ল, কংগ্ৰেছৰ হাহাকাৰ অৱস্থা এতিয়া অসমত বানপানী হৈ গ'ল, যাৰ কাৰণে ৰেস্কিউ টিম গঠন কৰিব লগা হৈছে, ৰেছপন্স টিম ভূপেন বৰা ডাঙৰীয়া যে সেইকাৰণে। আৰু ৰাহুল গান্ধীৰ যিটো মানে ভাৰত জোৰো আছিল, এইটো অসমৰ কাৰণে অমাংগলিক আছিল কংগ্ৰেছ দলৰ কাৰণে। সেইবোৰ মানুহক ৰিলিফটো বিজেপি দিব আৰম্ভ কৰিছে। নাই আমি সেই তেওঁ ৰেস্কিউ কথা কোৱা নাই, তেওঁলোকৰ দলত যিটো ঘটিল, যাৰ কাৰণে তেওঁ ৰেস্কিউ টিম গঠন কৰিব লগা হ'ল। যে ৰেস্কিউ টিম কেতিয়া গঠন কৰে? ৰেছপন্স টিম যেতিয়া ডিজেষ্টাৰ হয়, এই দলত ডিজেষ্টাৰ আৰম্ভ হৈছে। আমি ৰেস্কিউ টিম গঠন কৰা নাই, কৰিছে কংগ্ৰেছ দলে। আৰু চাওক, আমি তেওঁলোকৰ সেইবিলাক সন্মানৰ ব্যক্তিয়ে ৰিলিফ বিচাৰি অহা নাই, তেওঁলোকে আহিছে সংগঠন কৰাৰ কাৰণে, মাহ ভৰ্তি ক্ষমা কৰাৰ কাৰণে। সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যিসকল প্ৰতিনিধি তেখেতসকলেও কোনোবাখিনিত আওপকীয়াকৈ বিজেপিৰ প্ৰতি সহমৰ্মিতা দেখুওৱা পৰিলক্ষিত হৈছে। এইটো যদি সেয়া অগপৰ পিনেই হওক বা আজি সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 10টা বছৰত দেশখনক যিদৰে আগবঢ়াই লৈ গ'ল, দেশৰ যিটো স্বাভিমান বৃদ্ধি হৈছে, যে সকলোৱে এইটো স্বীকাৰ কৰে, দেশৰ যে আন্তঃগাঁথনি, জাগা যাতায়াত, যোগাযোগ, কৃষকক সন্মান, মহিলাক সন্মান, দৰিদ্ৰ কল্যাণ যোজনা আৰু যুৱক যুৱতীক যিদৰে আগবঢ়াই লৈ গৈছে, যে সকলো আজি সন্তুষ্ট। আৰু সেইকাৰণে বিৰোধী পক্ষৰ সন্মানৰ ব্যক্তিসকলেও ভাবিছে যে মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত তৃতীয়বাৰ কাৰণে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। মই কোৱা নাই, আপোনালোকৰ এক্সিট পলবিলাকে কৈছে, বিভিন্ন চেনেল, বিভিন্ন মাধ্যমে। মোদীজী আকৌ আমি আমাৰ যি টাৰ্গেট 370 ভাৰতীয় জনতা পাৰ্টি অকলে আৰু আমাৰ 400তকৈ অধিক এলায়েন্স পাৰ্টি এইবাৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ব আৰু 400+ আপকি বাৰ 400 পাৰ খুব আৰামছে হ'ব। বিধায়ক মই নাম নলওঁ এতিয়া কেইবাজনো বিধায়ক কেইবাজনো দলৰ জ্যেষ্ঠ নেতাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে আৰু আমাৰ দলৰ নেতৃবৃন্দৰ সৈতে যোগাযোগত ৰাখিছে। ইয়াৰ ভিতৰত কেইবাজনো আছে AIDF হ'ব পাৰে নহয়, বিভিন্ন দল সংগঠন আছে, নট অনলি কংগ্ৰেছ। দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী আৰু এইটো কথা কৈছোঁ, কংগ্ৰেছৰ বুলি শুনা পাইছোঁ আৰু কেইজনমান বিধায়ক মানে AIDF দলতো যাব। তো যিটো দিশৰে আগবাঢ়িছে কংগ্ৰেছ বিৰোধী দলৰ মৰ্যাদা হেৰুৱাবলৈ আগবাঢ়ি আছে। ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া ভাৰত জোৰো হ'ল, কংগ্ৰেছৰ হাহাকাৰ অৱস্থা এতিয়া অসমত বানপানী হৈ গ'ল, যাৰ কাৰণে ৰেস্কিউ টিম গঠন কৰিব লগা হৈছে, ৰেছপন্স টিম ভূপেন বৰা ডাঙৰীয়া যে সেইকাৰণে। আৰু ৰাহুল গান্ধীৰ যিটো মানে ভাৰত জোৰো আছিল, এইটো অসমৰ কাৰণে অমাংগলিক আছিল কংগ্ৰেছ দলৰ কাৰণে। সেইবোৰ মানুহক ৰিলিফটো বিজেপি দিব আৰম্ভ কৰিছে। নাই আমি সেই তেওঁ ৰেস্কিউ কথা কোৱা নাই, তেওঁলোকৰ দলত যিটো ঘটিল, যাৰ কাৰণে তেওঁ ৰেস্কিউ টিম গঠন কৰিব লগা হ'ল। যে ৰেস্কিউ টিম কেতিয়া গঠন কৰে? ৰেছপন্স টিম যেতিয়া ডিজেষ্টাৰ হয়, এই দলত ডিজেষ্টাৰ আৰম্ভ হৈছে। আমি ৰেস্কিউ টিম গঠন কৰা নাই, কৰিছে কংগ্ৰেছ দলে। আৰু চাওক, আমি তেওঁলোকৰ সেইবিলাক সন্মানৰ ব্যক্তিয়ে ৰিলিফ বিচাৰি অহা নাই, তেওঁলোকে আহিছে সংগঠন কৰাৰ কাৰণে, মাহ ভৰ্তি ক্ষমা কৰাৰ কাৰণে। সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যিসকল প্ৰতিনিধি তেখেতসকলেও কোনোবাখিনিত আওপকীয়াকৈ বিজেপিৰ প্ৰতি সহমৰ্মিতা দেখুওৱা পৰিলক্ষিত হৈছে। যদি সেয়া অগপৰ পিনেই হওক বা আজি সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 10টা বছৰত দেশখনক যিদৰে আগবঢ়াই লৈ গ'ল, দেশৰ যিটো স্বাভিমান বৃদ্ধি হৈছে, যে সকলোৱে এইটো স্বীকাৰ কৰে, দেশৰ যে আন্তঃগাঁথনি, জাগা যাতায়াত, যোগাযোগ, কৃষকক সন্মান, মহিলাক সন্মান, দৰিদ্ৰ কল্যাণ যোজনা আৰু যুৱক যুৱতীক যিদৰে আগবঢ়াই লৈ গৈছে, যে সকলো আজি সন্তুষ্ট। আৰু সেইকাৰণে বিৰোধী পক্ষৰ সন্মানৰ ব্যক্তিসকলেও ভাবিছে যে মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত তৃতীয়বাৰ কাৰণে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। মই কোৱা নাই, আপোনালোকৰ এক্সিট পলবিলাকে কৈছে, বিভিন্ন চেনেল, বিভিন্ন মাধ্যমে। মোদীজী আকৌ আমি আমাৰ যি টাৰ্গেট 370 ভাৰতীয় জনতা পাৰ্টি অকলে আৰু আমাৰ 400তকৈ অধিক এলায়েন্স পাৰ্টি এইবাৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ব আৰু 400+ আপকি বাৰ 400 পাৰ খুব আৰামছে হ'ব।